মাজুলী গৈ আছোঁ, কিন্তু আমি যামেই চাবলৈ, কাৰণ আমাৰ যিহেতু মটক জনগোষ্ঠীৰ বিহু, সেইবাবে আমি গৈ আছোঁ খোপা চোপা বান্ধি সাজি কাচি। যিহেতু আপোনালোকে নাজানিব পাৰে, মই এগৰাকী মটক জনগোষ্ঠীৰ জীয়ৰী। আমাৰ মটক জনগোষ্ঠীৰ কমিটিটোৱে এখন বিহু পাতে, আৰু সেই বিহুখনত আমাৰ যোনটো ট্ৰেডিশ্যন, আমাৰ যোনটো পৰম্পৰা, সেই পৰম্পৰাটো দেখায়। আৰু তাত আমি সকলোৱে গছৰ তলত নাচোঁ, আৰু সেই গছৰ তলত বহুতো জেগাৰ পৰা ছোৱালী আনে আৰু গছৰ তলত নাচে। সেইবোৰ আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। এইয়া আমি পালোহি মৰুত নন্দন কানন, আৰু আমাৰ যোনজন ৰজা স্বৰ্গদেউ সবানন্দ সিংহ, তেওঁৰ দেউতাকৰ নামত এই পাৰ্কখন বনোৱা হৈছিল। আৰু এই পাৰ্কখনত 9টা পুখুৰী আছে, আৰু মাজত এটা বহুত ডাঙৰ পুখুৰী আছে, আৰু সেই পুখুৰীৰ কিনাৰে কিনাৰে আমাৰ গছৰ তলৰ বিহু হ'ব। আপোনালোকক মই সৰু সৰু ক্লিপ দেখাম, চাই যাওক। এইয়া ধুনীয়াকৈ অনুষ্ঠিত কৰিছে। এইটো ডাঙৰ পুখুৰীটো, আমি তাৰে কিনাৰে কিনাৰে গৈ আছোঁ। যিহেতু ইয়াত 9টা পুখুৰী আছে, আৰু সেইবাবে ইয়াক নপুখুৰী বুলিও কয়। আৰু এইজনে আমাৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ। আৰু চাওক কেনেদৰে ছোৱালীবোৰে নাচি আছে কিনাৰে কিনাৰে। সেইবোৰ পুখুৰী, তাৰে কিনাৰে কিনাৰে কি ধুনীয়াকৈ ছোৱালীবোৰে নাচি আছে। এয়াই হ'ল আমাৰ গছৰ তলৰ বিহু। এতিয়া ল'ৰা নাই, কিন্তু এনেই নিয়মমতে ল'ৰাবোৰে গায় আৰু ছোৱালীবোৰে নাচে। আৰু কিছু সময় পিছতে মই আপোনালোকক দেখাম অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা দা, আৰু বেহাৰবাৰী আউটপোষ্টৰ চুম্পি কছাৰী বা আৰু বিবেক বৰা দা আহিব। এয়া আমাৰ হুঁচৰি আদৰিছে। আৰু আমাৰ ইয়াত পালেহি জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা দা। এইজন ডিম্পু বৰুৱা দা। আৰু এইখিনি এটা গ্ৰুপ বিহুৰ, আৰু এইটো এটা বেলেগ গ্ৰুপ বিহুৰ। তাৰ পিছে পিছে মানুহ কলাবৰী নৃত্য, আৰু এই কলাবৰী নৃত্যটো নাচে যেতিয়া বৰষুণ মাতিবলৈ হয়, তেতিয়া আমাৰ জনগোষ্ঠীৰ মানুহখিনিয়ে এনেকৈ কলাবৰী নৃত্য পৰিৱেশন কৰে। আৰু ই আমাৰ মাজত উপস্থিত হ'ল বিবেক বৰা দা আৰু চুম্পি কছাৰী বা।
আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে থলোঁ কাৰণ মই গৈ আছোঁ হোষ্টেল আৰু মোৰ এক্সাম আছে কাইলৈ আৰু সেইবাবে মই লৰালৰিকৈ ওলাই মেলি আহিলোঁ মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এণ্ড ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগত শ্বেয়াৰ কৰিব সো নেক্সট ভিডিঅ'ত লগ পাম বাই গাইজ